ৰাতিপুৱাতে ল'ৰাটো ওলাই গ'ল এতিয়ালৈকে আহি পোৱা নাই কিনো কৰি আছে জানো সি পাই চিন্তা হৈছে পাই এইবোৰে আগলে মোৰ পিছলে নাচায় নেকি আৰু বাপেকে তাতো বাপেকে আৰু ল'ৰাটোক বোলে কিবা এটা কৰিবলৈ শিকাওচোন সেইটো বোলে নাই আৰু এনেই ঘৰতে এনেই বহি থাকিব আৰু কাম নাইকিয়া মানুহৰ নিচিনাকে এতিয়া মই আৰু মাকজনী আৰু চিন্তাত মই আৰু কেতিয়াবা আহি পাই ল'ৰাটো কেতিয়া কলেজ যায় কেতিয়ানো কি খায় মোৰ চিন্তাই লাগে পাই মা আকৌ কি হ'ল গোটেইজনী ফ্ৰাই হৈ আছে যে কিবা কেছ গৰম যেনে লাগিছে দেই আজি মোক থলে আৰু মাতিবলৈ ভয় নাই আকৌ কিনো কৰে এতিয়া ঠিক নাই অ' মা আহিলো অ' মা তই এতিয়াহে সময় পালি মোক চাবলৈ আহিবলৈ ইমান দেৰিলৈকে মৰ্ণিং ৱাকে কৰি থাক নে কি কৰ হা ইমান দেৰি মাজনীয়ে মনত নপৰে কেলেনো তেনেকৈ কৈছা অ' তাকে মৰ্ণিং ৱাক কৰিলোঁ লগৰ ল'ৰাকো লগ পালোঁ আৰু অকণ কথাও পাতিলোঁ তেওঁলোকৰ লগত কথা পাতি ঘূৰি ফুৰোঁতে সময়টো গ'ল আৰু এতিয়া কলেজ যাব হ'ল আৰু সেইটো কাৰণে আহিলোঁ আৰু ঘৰলৈ নহ'লেতো নাহিলোহেঁতেন বোলে কি তই নাহিলিহেঁতেন নেকি নহয় অ' এনেইহে কৈছিলোঁ ভাত হ'লনে বাৰু দিয়াচোন মই গাকেইটা ধুই পেলাই লগালগ কলেজে ওলাব হ'ল 9 বজাৰ পৰা ক্লাছ আছে যে তই এতিয়া লগৰ ল'ৰাৰ লগতে ঘূৰি ফুৰিলে নহ'ব নহয় কলেজ যাবলৈ আছে কিবা কাম চামো কৰিবি আৰু কাম নকৰিলে নহয় বাপেটোতো একো কামেই নাই ববাৰ লগত ৰিজাল্টে নহ'বনে মোক মইতো কিমান সৰু ল'ৰা ন মই মেট্ৰিকত ভালকৈ পাছ কৰি দিছোঁ তাৰ উপৰিঞ্চি মোকতো বাইক এখনো দিয়া নাই মই এতিয়াতো চাইকেল লৈহে গৈছোঁ কেতিয়াবা এপেত যাওঁ তোৰ আৰু বাপেৰটো যিহে চিপৰা আৰু কিবা শাৰী এখন আনি দিবলৈ ক'লেও সেইটো আনি দিব নোৱাৰে তোক বাইকখন দিয়াটো বাদেই দে মোৰ 1000 টকীয়া শাৰী এখনেই কিনি নিদিয়ে ইমান চিপৰাও তোৰ বাপেৰটো মইহে আৰু কিনো মানুহ পালোঁ আৰু দেই ময়ে এজনী নেকি আৰু এনেকুৱা মানুহৰ লগত আৰু সংসাৰ কৰা হ'ব দেই তুমি আৰু এতিয়া গোটেই ভাগৱতখন মেলিব নালাগে যোৱা ভাতকেইটা মোক সোনকালে বাঢ়ি দিয়া মই কলেজলৈ যাওঁ ভাত হৈছে ৰ বাঢ়িছোগে ইমান লৰালৰি কৰিব নালাগে তাৰপৰা সুধিনে বোলে ইমান দেৰি কৰ এতিয়া আকৌ মোক ভাত লৰালৰিকে দিবলৈ কৈছ যা গাটো ধুই লগে ভালকে মই কিবা মেচিন নহয় তোৰ লগত যে ইমান খৰধৰকে কাম কৰিম ভাত বাঢ়িম ঘৰ গোটেই কাম সোপা থাকে বাপেৰক ক'লো কাম কৰা মানুহ এজনী আনিবলৈ ঘৰত কিমান কাম মইহে জানো মই অকলে এতিয়া কৰি মৰি থাক মা যে আৰু কি মাজনীৰ পৰা নোৱাৰি দেই একো এটা বুজি নাপায় মুঠতে খংটো একেবাৰে চুলি আগতে থাকে দেই যি কয় কৰি থওঁ মোৰনো কি আৰু মই খাবলৈ পালেই হ'ল অহা যোৱা ভাড়া কেইটামান পালেই হ'ল আৰু কিনো আৰু এতিয়া পইচাটোতো মই কেনেকৈ মিলাম আৰু তাকে এতিয়া চিন্তাই কৰিছোঁ যাওঁচোন আমাৰ শোৱাৰ ৰুমলৈ পাপাৰ শোৱাৰ ৰুমলৈ গৈ পেলাই কিবা পাওঁ নেকি চাওঁ এতিয়া কেনেকৈ পইচাটো উলিয়াব পৰা যায় তাতহে মাথা মাৰো আৰু দেই কৃষ্ণ ভগৱানে কিবা এটা উপায় দিয়া আৰু বাবাটো কি হ'ল মনচন মাৰি আছ যে আৰু কিবা চিন্তাত থকা যেন লাগিলে কিবা চিন্তাত আছে যদি কচোন মই কিবা উপকাৰ কৰিব পাৰোঁ নেকি তোক পাপা আহিলা মোক মানে টকা 5,000 লাগিছিলে আজিয়ে দিব পাৰিবানে বাৰু কি টকা 5,000 তাকো আজিয়ে কি পইচা গছত লাগিছে বুলি ভাবিছ নি মই যিমান কষ্ট কৰি পইচা গোটাইছোঁ এই পইচাখিনি এদিনত খৰচ কৰিলে কি হ'ব বাৰু মাৰজনী আৰু হয় মোক পইচা অলপ লাগিছিলে এডমিশ্যনৰ কাৰণে পাই জানানে আপুনি মোৰ কথা কি লগাইছে দুইটা বাপেক পিতেক মিলি মাকৰ বিষয়ে আলোচনা কৰিবলৈ আহিছে ঘৰ বোলে সকলো কাম মইহে কৰোঁ মই ভাত বনোৱাৰ কাৰণেহে খাবলৈ পাইছে নহ'লে ক'ত ভাত বনাব পাৰিব বাপেক পিতেকে মিলি মোৰ কথা এনেই লগাবলৈ আহিছে আপোনালোকে নহয় ইয়াক টকা 5,000 লাগিছিলে আজিয়ে তাকে দিওঁনে নিদিওঁ পইচাও হাতত বেছি নাই টকা 3,000 মানহে আছিলে কিনো কৰোঁ জানো ভাবিছোঁ তাকে কি ইয়াক টকা 5,000 লাগিছিল নেকি ইহে আমাৰ একমাত্ৰ ল'ৰা আৰু দি দিয়ক পইচানো কি আৰু হাতৰ মলিহে পিককে গুচিয়ে যাব দি দিয়ক থেংক ইউ মা তুমি মোৰ একেবাৰে সকলোতকৈ আদৰৰ মা দেই আই লাভ ইউ মা তই বৰ তেল মাৰিব নালাগে এনেচোন মোক মৰমেই নকওঁ মোলে বোলে কিবা এটা লৈ আহোচোন খাওঁ বা ফুলি এযোৰ সেইটো হ'লে আনিব নোৱাৰ এতিয়া আকৌ পইচা দিয়াৰ কাৰণে তেল মাৰিবলৈ আহিছ মোক তেল নামাৰিলে হ'ব মই চব বুজো দে মা আমাৰ ভণ্টিক দেখা নাই যে কেনি গ'ল তাইনো তাই মানে আজি লগৰ ছোৱালী ঘৰত থাকিবলৈ গৈছে পৰহি মানলৈ আহিব চাগে আৰু হয় তাই নাথাকিলে যে ইমান ঘৰখন নিজান লাগে তাকো আমি দুটাই কমখন দন কৰোঁ নি বাৰু দণ্ডৰ মাজতে আমাৰ ইমান মৰম চেনেহ থাকে তাকে ভাবিয়েই ভাল লাগে এনেই হ'লে ভনীৰ লগত দনেই লাগচোন কি বুলিছে কিবা এটা আনিলেহে দন নালাগ পইচা ক্ষেত্ৰত একেবাৰে চুলিত ধৰা ধৰি কৰি যাচোন এতিয়া তেল মাৰিব নালাগে বাৰু এতিয়া তই কচোন বাৰু কেনে তোক পইচাবোৰ লাগে কেনেকৈ কওঁ বাৰু এতিয়া পইচা কথাটো পাই যদি কৈ দিওঁ মা দেউতাহঁতেতো থ'ব মোক কেতিয়াও পইচা নিদিয়ে কিবা এটা থাকিয়ে মাৰি দিওঁ দেই লগৰ এটাৰ এডমিশ্যনৰ কাৰণে মানে পইচা অলপ
কম হৈ আছিলে, সেইটো কাৰণে দিবলগীয়া হ'লো। তাকে আমি 5জন 6জন মানে মিলি আৰু দি দিছোঁ। তাকে উপকাৰো হওক আৰু ল'ৰাটোৰ ভৱিষ্যতটো নষ্ট নহওক, তাকে বুলিহে আৰু ঘৰৰ পৰা লৈছোঁ পাই। বোপাই তই বৰ ভাল কাম কৰিছ দেই, দিবি আৰু লাগিলে কবি দিম হেপাই, ল'ৰাটো উপকাৰ হওক দেই। ঠিকে আছে দে, ভাল কাম কৰি যা। ভৱিষ্যতটোৰ পথ প্ৰশস্ত হ'ব বা ভৱিষ্যতে তোৰ উন্নতি হ'ব দেই। বাবাটো আশীৰ্বাদ কৰি তহঁতি থাক এতিয়া দেই, মই অকণ ৰেষ্ট লওঁগৈ। সেই মানুহটো অকল খোৱা বাহিৰে একোৱে নাজানে নেকি? কাম এটা বোলে কওঁ, সেইটো হ'লে নাই, খৰিকেইডালকে ফালোচোন। তোৰ বোলে নাই, গেছ থাকিলেও খৰিকেইটা ফালি জুইত বনোৱা মজাই বেলেগ আকৌ। কিন্তু সেইবোৰ হ'লে কৰিব নোৱাৰে, অনবৰতে শুই থকা আৰু বেলেগ কাম নাই আৰু মানুহটো দেই। মা মই তেন্তে ওলাওঁগৈ দেই। ঠিক আছে তই তেনেহ'লে যা, মোৰ ঢেৰ কাম আছে, মই এতিয়া যাওঁ।